হাই তেজপুৰ কি খবৰ সকলো নিশ্চয় ভালে আছে আজি আকৌ এটা নতুন ভিডিঅ'লৈ মই মৰমে আপোনালোকক স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল মৰম অমৃত এণ্টাৰটেইনমেণ্টলৈ নিমন্ত্ৰণ এটা আছে সেই নিমন্ত্ৰণটো ৰক্ষা কৰিব যাওঁ গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু চেনেলটো যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব গতিকে বলক আমি নিমন্ত্ৰণটো ৰক্ষা কৰি আহোঁ তো মই আহি পাই গ'লোহি মই ৰাতুলৰ দোকানত আছোঁ আজি ৰাতুলে এখন দোকান মুকলি কৰিছে আৰু একদম ধুনীয়াকৈ কি ধূপ ধূনা জ্বলাই একদম দোকানখন আজি পূজা পাতল কৰি পেলাই মুকলি কৰিছে আৰু অলপ আগত একদম বৰদেউতাহঁতে ভকতসকলে এয়া নাম চাম গাই আজি দোকানখন মুকলি কৰা হৈছে পিঠাখোৱা চেণ্টাৰত শংকৰ মন্দিৰ ওচৰতে তাৰ দোকানখন মুকলি কৰিছে শইকীয়া এণ্টাৰপ্ৰাইজ বুলি গতিকে আপোনালোকৰ ঘৰত যদি কেতিয়াবা ভাল মানুহ আহে বা কিবা বাৰ্থডে চাৰ্থডেও পাতে ইয়াৰ পৰা সকলোখিনি সামগ্ৰী নিব পাৰিব উপহাৰ চুপহাৰ সকলো আছে আৰু সি আজি দোকানখন মুকলি কৰিছিলে গতিকে মোক হোৱাটছআপত সি নিমন্ত্ৰণ দিলে গতিকে মই আহিলোঁ আৰু ইয়াত বিভিন্ন ধৰণৰ সামগ্ৰী আছে ইয়াত ৰাখিছে ইয়াত নিজৰ ল'ৰা ছোৱালীলৈ নিব পাৰিব পুতলা আছে আৰু এইবিলাক শৰাই চৰাই আছে সকলোখিনি ৰাখিছে তাক ক'লোঁ বোলো মই ভিডিঅ' এটা বনাই তোক অলপ প্ৰমোশ্যন কৰি দিওঁ যাতে তোৰ কাষ্টমাৰ আহে আৰু মোৰ নাম কৰি যদি আহে দোকানলৈ ডিছকাউণ্ট পাব গতিকে মোৰ নাম কৰি পেলাই আহিব দোকানলৈ অলপ ডিছকাউণ্ট দিব সি বৰ লাজ কৰি মানে ভিডিঅ'ত ওলাব দিগদাৰ পায় দেখি মই তই অলপ আঁতৰত থাক বাকী মই যিমানখিনি কৈ আছোঁ সেইটো ৰাতুল এই দোকানখন মুকলি কৰিছে গতিকে আপুনি আহিব তাৰ দোকানলৈ শংকৰ মন্দিৰৰ ওচৰতে আছে আৰু পিঠাখোৱা চেণ্টাৰ সমীপত গতিকে শইকীয়া এণ্টাৰপ্ৰাইজ বুলি ধুনীয়াকৈ খুলিছে দোকানখন খুব ধুনীয়াকৈ সজাইছে একদম সজাই পৰাই ৰাখিছে বিভিন্ন ধৰণৰ বস্তু আছে মই এপত দেখাই দিছোঁ আপোনালোকক এইবিলাক চাওক লাইটাৰো আছে ধুনীয়া মানে উপহাৰলৈকে ধুনীয়া আৰু এইটোতো মেইন চাধা মেইন এইটোতো লাগিবই চাধাটো বাৰ্থডে আপোনাৰ বাৰ্থডে এইটো চাওক বাৰ্থডে মম আছে সকলো সামগ্ৰী আছে বাৰ্থডে মম আছে ফ্লাক্স আছে তাৰপিছত কাপোৰৰ পৰা আদি কৰি সকলোৱে জাৰ চাৰ ধুনীয়া মানে সকলো উপহাৰ সামগ্ৰী আছে মিল্টনৰ আপোনাৰ এইটো থাৰ্মৱেৰ আছে আৰু গাড়ী আছে LED লাইট ছেট আছে সকলো আছে আৰু এইবিলাক বেগ চেগ একদম বহুত ধুনীয়া ধুনীয়া বস্তু ৰাখিছে সকলোখিনি আপোনালোকে পাব হকিংছ পাব মিল্টনৰ সকলোখিনি বস্তু আছে টিভি ৰিমট চিমট কাঁহী বাতি একদম সকলোখিনি আছে আপুনি ইয়াৰ পৰা ল'ব পাৰিব বাছ কিমানখিনিয়ে সি মোক নিমন্ত্ৰণটো দিয়াৰ কাৰণে মই আহিলোঁ আৰু তাৰ অকণমান দোকানখন আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ আৰু যদি আপুনি এই পিঠাখোৱাৰ বাসীয়ে কোনোবা হয় আপোনালোকৰ ঘৰত কোনোবা ভাড়া দিয়া মানুহ আছে বা আপোনাৰ কিবা যদি এনেকুৱা উপহাৰযুক্ত সামগ্ৰী আপোনাক প্ৰয়োজন হৈছে গতিকে আপুনি শইকীয়া এণ্টাৰপ্ৰাইজলৈ আহিব পাৰে আৰু মই আপোনাক ডেছক্ৰিপশ্যনত মই নাম্বাৰটো দি দিম তাৰ নাম্বাৰত তাৰ লগত যোগাযোগ কৰিও আহিব পাৰিব আপুনি আৰু ডলা চালনী আছে কাৰোবাৰ যদি বিয়াত উপহাৰ দিব বিচাৰে আপুনি ডলা চালনী ৰাখিছে ইয়াত ডলা চালনী আছে আৰু এইবিলাক গেছ সকলো আছে সকলো সামগ্ৰী একদম ধুনীয়াকৈ সজাই পৰাই ৰাখিছে দোকানখন গতিকে মই ভিডিঅ'টোত আপোনালোকক মই দেখাই দিম তাৰ বেনাৰখন দেখাই দিম তাৰ নাম্বাৰ আছে গতিকে সকলোখিনি চাই কৰি আপোনালোকে আহিব পাৰে আৰু মই এপাক ধুনীয়াকৈ দোকানখন এটা ৰিভিউ দি দিছোঁ গতিকে ইমানেই আছিলে ভিডিঅ'টো আকৌ এটা নতুন ভিডিঅ'ত লগ পাম আজিলৈ এইটো সামৰিছোঁ ধন্যবাদ জয় অসম